অকমান বেলেগকে কৰোঁ সদায় আপোনালোকক কুকিং ৰেচিপি বা তেনেকুৱা ধৰণৰ কিছুমান বিউটি টিপছ বা যেনেকুৱাই হওক তেনেকুৱা ভিডিঅ' কিছুমান দি থাকোঁ আজি ভাবিলোঁ মইনো কেনেকৈ শ্বুট কৰোঁ সেইটোও আপোনালোকক দেখাওঁ অকণমান ট্ৰাই কৰিছোঁ দেখাবলৈ আপোনালোকৰ কেনেকুৱা লাগে নাজানো কিন্তু ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব মানে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ ৰেচিপিটোৰ বাবে চাটনি অকণমানৰ দৰকাৰ আছে সেইকাৰণে চাটনিটো মই মাক বনাবলৈ দিওঁ আৰু মই বেলেগখিনি কৰোঁ এনে ব'লকচোন মা কি কৰিছা মায়ে খুৰমাহে বনাই আছে এইফালে আহচোন মোক এই চাটনিখিনিৰ কাৰণে এইখিনি মোক হেৰি কৰি দিয়া এইখিনি অমৰা পাত ছিঙি দিয়া আদা নহৰু পিঁয়াজ এইখিনি মোক কাটি দিয়া কাটি পেলাই চাউল ভিজাই থোৱা আছিলে যে সেইখিনি সৈতে মোক মিক্সিত মাৰি চাটনি এটা বনাই দিয়া বনোৱাৰ আগতে কেমেৰাটো ঠিক কৰি ল'ব লাগিব আগতে কেমেৰাটো ঠিক কৰি লওঁ ষ্টিক কেমেৰা ফিটিং কৰিম যিহেতু বিগিনাৰ হয় এনেকেই ষ্টাৰ্ট কৰিছোঁ এতিয়া মই ইয়াত আদা নহৰু অলপ কুটি থৈছিলোঁ দি দিম সেইটো মই ভাজিম এতিয়া ৰঙচুৱা হোৱালৈকে এতিয়া মই মছলাবোৰ দিম বিচৰা ধৰণে মছলাটো ঠিক তেনেকুৱাই হ'ল এতিয়া মই বইল আলু দুটা পিটিকি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ মই কাটিও দেখাম খুব ধুনীয়া হৈছে খুব বেছি ধুনীয়া টেষ্টিও হৈছে দেখাত কি হৈছে মই নাজানো কিন্তু খাবলৈ আচৰিত টেষ্টি মানে আৰু আপোনালোকে দেখিলে মোৰ কোনো ষ্টেণ্ড নাই কেমেৰা নাই লাইট নাই সেলফি ষ্টিক এডাল আছিলে প্ৰায় 5 বছৰমানৰ হ'ব 5 বছৰমানৰ আগৰ হ'ব সেইডাল দি কাম চলাই আছোঁ আৰু নিজৰ ফোনটো দি এতিয়া কেমেৰা বা এইবিলাকৰ কথা চিন্তা কৰা নাই যিহেতু মই বিগিনাৰ হয় বৰ বেছি কথা নকওঁ এটা সৰু ৰিকুৱেষ্ট মোৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰাত কিন্তু কম যে চাবি নকৰিব